নমস্কাৰ বন্ধুসকল, কি খবৰ? বহুত দিনৰ পাছত তোমালোকৰ বাবে নতুন ৰোষ্ট ভিডিঅ' এটা লৈ আহিছোঁ। ইমানে ভিডিঅ' নিলে এটাই কাৰণ, মই ইউটিউবৰ পৰা অলপ আঁতৰি দিছিলোঁ। যিহেতু টিকটক বন্ধ হ'ল, ভাবিছিলোঁ এতিয়া মক্কেল লাভিবোৰ নাইকিয়া হ'ব, কিন্তু নহ'ল। কুকুৰৰ নেচ কেতিয়াও চিধা নহয়। বেছি কথাকৈ দীঘলীয়া নকৰোঁ, ব'ল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, গম পাইছে আজি কাক ধুম? যদি গম পোৱা নাই ময়ে কৈ দিওঁ, আজি মিষ্টাৰ জেছবিক ধুম। মিষ্টাৰ জেছবিক ধুম, যিহেতু সি মেকানিকেল ইঞ্জিনিয়াৰ, এক্টৰ, মটিভেশ্যনেল স্পীকাৰ আৰু লগতে ইউটিউবাৰ। ইউটিউবাৰ আবে সি টিকটকাই আছিলে, ইউটিউবাৰ কেতিয়াবা হ'ল? কালু তই ভিডিঅ' লগা তই কালু ভিডিঅ' লগা। কালু তই ইউটিউবটো অন কৰ, মই কৈছোঁ তই অন কৰ আৰু চাৰ্চ কৰ মিষ্টাৰ জেছবি। মিষ্টাৰ জেছবি। समझ रहे हो आप? দাদা মিষ্টাৰ জেচিবি সাৰ্চ কৰোঁতে আহিছে। ই মানে মিষ্টাৰ জেচিবি টেগ কৰি থৈছে। কালু ফটোমি বহুত হ'ল, এতিয়া ভিডিঅ' প্লে কৰ। আৰে কালু, ঠেলা গাড়ীখনৰ চাউণ্ডটো লেম্বৰগিনিৰ দৰে কেতিয়াৰ পৰা হ'ল? দাদা সি ইঞ্জিনিয়াৰ হয়, চব বনাব জানে। समझ रहे हो? মিষ্টাৰ জেচিবিয়ে গাড়ীখন পিছফালে আহি ৰখালে, তাতে ছোৱালীজনী পানী বটলটো পৰিবলৈ হ'ল কি হ'ল? এনি লজিক? किथे दी तू है रानी, मैं तेरा बाजीरा, बन जा मेरी मुस्तानी, इंडियन जा पाकिस्तानी। কালু ই চাগে ৰাস্তাৰ মাজত ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ খুলিছে। যাচোন এখন বুক কৰি থৈ আহ। নহয় দাদা, এই ছোৱালীজনী ইমপ্ৰেছ কৰিছে, ইমপ্ৰেছ। फ्रेंड जा तू सीवी कल्या। এইটোকো কি ডান্স? কাৰণ এসপ্তাহ মই পাদৰ নাখাই একেদিনাই গোটেইখিনি ওলাই লোৱা মজা যেনে লাগিছে। जा तू सीवी कल्या, बन के तुसी बटरफ्लाई। किथे ইয়ে কভাৰ ছংছটো আপলোড দিয়াৰ পাছত অসমৰ মানুহৰ পৰা ইমানেই মৰম পালে তাৰ মুখেৰে শুনক কি। আজি দুদিনমান আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, কভাৰ ছং বনাই পেলাই আপলোড কৰিছিলোঁ। ভিডিঅ'টোৰ নাম বাটাৰফ্লাই আছিলে, হিন্দী ছং এটা। তো সেই ভিডিঅ'টোত মানে অসমৰ চবতছে বেছি ডিছলাইক আৰু বেয়া কমেণ্ট অহা ভিডিঅ'ৰ ভিতৰত 1 নম্বৰত আছে। ঠিক আছে, এতিয়া আপোনালোকে শুনিব সেই ভিডিঅ'টোত মোৰ ভুল কি আছিলে, মানে কিহৰ কাৰণে ইমান বেয়াকৈ কৈছে, কিহৰ কাৰণে ইমান বেয়াকৈ কমেণ্ট কৰিছে, মই আপোনালোকক শুনাই। ভিডিঅ'টো গোটেইটোৱে ভুল। ভিডিঅ'টোৰ লজিক আছে কি? এনি লজিক? মই এতিয়ালৈকে 10বাৰমান চালোঁ, ভিডিঅ'টোত একো লজিক বিচাৰি নাপালোঁ। বন্ধুসকল, তোমালোকে কোৱা তাৰ ভিডিঅ'টো আছে কি? আছে মাত্ৰ এটা কিচিং চিন, সিমানে। আৰু ভিডিঅ'টো একোৱে নাই, গোটেই ভিডিঅ'টো মা বেহেন এক্ট কৰি দিলে। এডিটিঙৰ কথাটো নকবাই, এডিটিং চোৱা হে কি এডিটিং কৰিছে। এনেকুৱা এডিটিং চাগে কোনেও কৰিব নোৱাৰে। টিকটক কৰি ন ফিল্টাৰ ইউজ কৰি এতিয়া সি ইউটিউবৰ ভিডিঅ'টো ফিল্টাৰ লগাই দিছে। এই ক্লেৰিফিকেশ্যন ভিডিঅ'টো সি আপলোড দিছে যেতিয়া অসমৰ ৰষ্টাৰবোৰে তাক বৰ বেয়াকৈ ঠকন দিলে। समझ रहे हो ना? গানবিলাকত প্ৰতিটো গানতে অলপ হ'লেও থাকেই তেনেকুৱা এটা চিন। সেইটো যিহেতু এটা হিন্দী গান আছিলে, সেইটো কাৰণে এটা কিচিং চিন মই ভাবিলোঁ অলপ ইউনিক হৈ যাব, সেইটো কাৰণে দি দিলোঁ। এতিয়া চাব, কালু ভিডিঅ' বন্ধ কৰ। মই কৈছোঁ তই কালু ভিডিঅ' বন্ধ কৰ আৰু মই চাই থাকিব নোৱাৰোঁ। আৰু বন্ধুসকল, আজিলৈ ইমানে। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ' তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিয়া। আজিলৈ ইমানে, বাই। কালু নেক্সট ভিডিঅ' ৰেডি কৰ।